অসমত থকা 25 লাখকৈ প্ৰায় 25 লাখকৈ বেছি গোৰ্খা অসমত খিলঞ্জীয়া গোৰ্খা আছে। আগন্তুক দিনত আমাৰ যিখিনি পাবলগীয়া দাবী বা পাবলগীয়া প্ৰাপ্ত অধিকাৰ, সেইখিনি অধিকাৰ যদি বৰ্তমান থকা চৰকাৰ বা আহিবলগীয়া কোনো বেলেগ এটা নতুন দলৰ চৰকাৰ, আমি আলোচনা চবৰ লগত কৰি আছো, আমি আলোচনা কৰিম। যদি কোনোবাই পূৰ্ণ নকৰে তেতিয়াহ'লে গোৰ্খাসকলেও, যিহেতু আমি কাবাক জিকাব নোৱাৰিলেও হাৰাব, কিন্তু গোৰ্খাসকলে বহুত সমষ্টিত পাৰে। সেইকাৰণে নতুন দল খোলাৰ চিন্তা, আজি আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আছে, তাত আমি চিন্তা চৰ্চা কৰিম। যদি দল খুলিব লগা হয় গোৰ্খাই, তেতিয়াহ'লে আমি সেইটোতো আমি পিছ হুমুকি নাহোঁ। সেই গতিকে আমি যদি দল খোলো, প্ৰথমতে আমি সকলো সাংবাদিক বন্ধুসকলক অৱগত কৰিম যে গোৰ্খাসকলে এইটো দল খুলিবলৈ গৈ আছে, আপোনালোকে আমাক সহায় কৰক বুলি আমি জনাম যে দল খোলাৰ বিষয়টো আমি আমাৰ বিচাৰাধীন হৈ আছে। এইটো বিষয়ে আমি আজি বিস্তৃতভাৱে আমাৰ কাৰ্যনিৰ্বাহকত আমি আলোচনা কৰিম। আপুনি নুই কৰিব নোৱাৰে, সম্ভাৱনা নথকা বুলি ক'ব নোৱাৰে। কাৰণ আমি বিচাৰিছোঁ কি GSC, গোৰ্খা অট'নমাছ কাউন্সিল, আমি বিচাৰিছোঁ কি জনজাতিকৰণ। যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈছে ৱেলকাম। অসমক ট্ৰাইবেল ষ্টেট কৰিব লাগে বুলি আমি কৈ আছোঁ। তাত কিন্তু গোৰ্খাক বাদ দি ট্ৰাইবেল ষ্টেট কোনো পদে হ'ব নোৱাৰে অসমত। এইটো কিন্তু কোনো পদে গোৰ্খাই নামানে। সেই গতিকে আমাক তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ নিৰ্বাচনী ভাষণত গোৰ্খা হাম লোক জনজাতিকৰণ কৰেংগে বুলি কৈ এইটো ফালি ফালি কৈ আছে। যদি জনজাতিকৰণৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, অসম চৰকাৰে NOC দিব লাগে যে গোৰ্খাসকলক জনজাতিকৰণ কৰিব লাগে। পিছৰ কথা ভূমি অধিকাৰ, ইয়াত থকা খিলঞ্জীয়া যিখিনি লোক আছে, খিলঞ্জীয়া লোকৰ যিখিনি অধিকাৰ হ'ব, সম অধিকাৰ গোৰ্খাৰ ইয়াত হ'ব লাগে। এইখিনি আমাৰ দাবী। তো আগন্তুক দিনক এইখিনি দাবীক লৈ আমি কেলে নাভাবে? আৰে আমিতো এনেকুৱা হয়, গোৰ্খাক জানি চাই ইতিহাসৰ পৃষ্ঠাসমূহ যদি আপোনালোকে লুটিয়াই চাই যে গোৰ্খাসকল খিলঞ্জীয়া হয়নে বুলি প্ৰশ্নটো ইয়াত আহিবই নোৱাৰে। আজি আমি এই কথাটোৱে, আজি সাংবিধানিক যিখিনি মৰ্যাদা, যিটো সামাজিক মৰ্যাদা, আজি আপোনাৰ প্ৰশ্নটোতে ওলাই পৰিছে যে আমি মৰ্যাদা পোৱা নাই। আপুনি সাংবাদিক হিচাপে আপুনি আমাক প্ৰশ্ন কৰিছে গোৰ্খাসকল খিলঞ্জীয়া হয় বুলি ভাবেনে? তাতে আমি গম পাই আছো যে অসমৰ গোৰ্খাসকলে গম পাই আছে যিটো সামাজিক মৰ্যাদা, আপোনাৰ পৰা আমি যিটো সামাজিক মৰ্যাদা পাব লাগিছিল, সেই মৰ্যাদাও আমি আজি পোৱা নাই। আপুনি চিন্তা কৰক, আমি চৰকাৰক আহ্বান জনাইছো অসমত বসবাস কৰা প্ৰায় 25 লাখ গোৰ্খাসকলক সাংবিধানিক অধিকাৰ যিটো দিব লাগিব, সামাজিক যিটো অধিকাৰ দিব লাগিব, সেইটো আমাৰ প্ৰাপ্য হয়। 855 জন শ্বহীদ হোৱাৰ পিছত অসম আন্দোলন হৈছিলে, 855 জন শ্বহীদ হৈছিলে। সেই আন্দোলনত আপোনালোকে চিন্তা কৰক, প্ৰথম মহিলা শ্বহীদ বৈজয়ন্তী দেৱী, শি ইজ বিলংিং টু গোৰ্খা কমিউনিটি। চব তাৰ পিছতো যদি আমাক প্ৰশ্ন কৰা হয় যে গোৰ্খাসকল খিলঞ্জীয়া হয় বুলি ভাবেনে, সেই প্ৰশ্নটোৱে আমাক অকণমান বিধিত কৰিব। কিন্তু এতিয়া হয় অসমৰ বায়ু, বতাহ, পানী, ৰাজনীতি, সমাজ নীতি, আৰ্থিক নীতি যিমানখিনি আছে, শিক্ষানুষ্ঠানৰ গঠন প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াখিনিক আমি যদি চালি জাৰি চাওঁ, অসমৰ খিলঞ্জীয়াসকল 100% খিলঞ্জীয়া হয়। ইয়াত কোনো প্ৰশ্নবোধক থাকিব নালাগে।